যৌতুকৰ ধন নিদিয়াৰ বাবে কালখোল এটি পৰিয়ালৰ মুকালমুৱাৰ বালাপাৰী চৰত চাঞ্চল্যকৰ ঘটনা। লম্পট জোৱায়েকৰ নিৰ্যাতনৰ বলি হ'ল পত্নীসহ শাহুৱেক। বোৱাৰী নিৰ্যাতনৰ ঘটনা আপুনি নিশ্চয় শুনিছে। আজি আমি আপোনাক দেখুৱাম শাহুৱেক নিৰ্যাতনৰ ঘটনা। তেন্তে চাওক আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন। যৌতুকৰ ধন নিদিয়াৰ বাবেই মকিব আলী, মন্নাফ আলী, মকছেদ আলী, মতলেব আলী আৰু মঞ্জুৱাৰা খাতুনে তালিবানী কায়দাৰে মঞ্জুৱাৰা বেগমৰ লগতে মাতৃ মৰিয়ম খাতুনক ভয়ংকৰভাৱে মাৰপিট কৰে। লগে লগে ঘটনা সন্দৰ্ভত শিয়ালমাৰী আৰক্ষী থানাত খবৰ দিয়া হয় যদিও আৰক্ষী পলম কৰি ৰখাৰ বাবেই মাৰপিট কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে মকিব আৰু তেওঁৰ পৰিয়ালে। গুৰুতৰভাৱে আহত দুজন সংকটজনক অৱস্থাত মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি। শাহুৱেক নিৰ্যাতনৰ ঘটনা এতিয়া অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যৌতুকৰ ধন নিদিয়াৰ বাবে পত্নীসহ শাহুৱেকৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী লম্পট চৰিত্ৰৰ মকিব আলী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে। মুকালমুৱা আৰক্ষী থানাত গোচৰ ৰুজু ভুক্তভোগীৰ। জানিব পৰা মতে ময়ান আলীৰ পুত্ৰ মকিব আলীয়ে মৰিয়ম খাতুনৰ জীয়ৰী মঞ্জুৱাৰা বেগমক পিতৃগৃহৰ পৰা পলাই আনি বিবাহপাশত আবদ্ধ হয় যদিও বিবাহৰ কিছুদিন পাছতে মকিব আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে মঞ্জুৱাৰা বেগমক যৌতুকৰ বাবে হেঁচা প্ৰয়োগ কৰে। যৌতুকৰ ধন দিব নোৱাৰাৰ বাবে দীৰ্ঘদিন ধৰি লম্পট মকিব আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে নানা ধৰণৰ শাৰীৰিক ও মানসিকভাৱে অত্যাচাৰ চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে। যোৱা সোমবাৰে মকিব আলীয়ে মঞ্জুৱাৰা বেগমক যৌতুকৰ ধন দাবী কৰি মাৰপিট কৰে। জীয়েকৰ খবৰ ল'বলৈ আহি ভয়ংকৰ আক্ৰমণৰ বলি হ'ল এইগৰাকী মৰিয়ম খাতুন। এগৰাকী অসহায় মহিলাৰ ওপৰত ভয়ংকৰভাৱে আক্ৰমণ কৰিবলৈ লম্পট মকিব আলী, মন্নাফ আলী, মকছেদ আলী, মতলেব আলী আৰু মনোৱাৰা খাতুনে ক'ত সাহস পালে সেয়া এক ৰহস্যৰ বিষয়। ন্যায় বিচাৰি অসহায় মৰিয়ম খাতুনে চৰকাৰ তথা প্ৰশাসনলৈ কাতৰ আহ্বান জনাইছে। কালকে মা আইসে আমার জান না যে মারছে আইসে দেখছে যে মারছে নেহরা আজকে কইছে মারবার একজন নিয়ে আইসে নিয়ে যায় আমরা চিকিৎসা করে দিই। আমার নাতনি স্কুলত পড়ি থাকতে ময়ন আলীর ল'ৰা মকিব আলী মানে আমার এই নাতনিজনক তার মানে স্কুলের পৰাই মানে ফুচলে তেওঁক মানে লালচ দেখাই তেওঁক মানে নিফালে বিয়া বাড়ি করে। 15 বছৰীয়া ছোৱালী তেওঁক বিয়া কৰে। বিয়া কৰাৰ পিছত 1 বছৰমান ভালেই থাকাৰ পিছত ধন দাবী কৰি যতক দাবী কৰি তেওঁক মানে খুব জোৰ জুলুম কৰে, মাৰপিট কৰে। বেয়াকে মাৰপিট কৰাৰ কাৰণে মাকে শুনা পাই যেতিয়া তাৰ মানে সিহঁতৰ ঘৰত আহি চাই যে ছোৱালীজনীক বেয়াকে মাৰিছে। মাৰাৰ পিছত তেওঁলোকে ক'লে যে তোমালোকে এনেকৈ কিয় বেয়াকে মাৰিছা? কৈছে যে আৰু মানে ঘূৰি তাকো মাৰিছে। ময়ন আলীৰ ল'ৰা মকিব আলী, মুন্নাফ আলী আৰু তেওঁলোকৰ মানে 5জন লগ লাগি মানে মাৰিছে। মাৰাও মানে বেয়াকে মাৰিছে। তাৰপিছত মুকালমুৱা থানা শিয়ালমাৰী থানাৰ পৰাই আহি কেনে তেওঁক মানে উদ্ধাৰ কৰি নি তাৰ মানে এই মুকালমুৱা থানাত মানে পঠাই দিয়ে। মুকালমুৱা থানাত যেতিয়া আমি এজাহাৰ দিছোঁ যে আমি যাতে এইটো মানে আৰক্ষী বিশেষ মানে এইটো এটা অনুৰোধ যেনে আমি দুখীয়া মানুহ হিচাপত ছোৱালীজনক নি ইমান জোৰ জবস্তি কৰি মাৰপিট কৰে। আপোনাৰ ওচৰত এইখিনি অনুৰোধ জনা হৈছোঁ মুকালমুৱা থানাত যে আৰক্ষী বিভাগ যেনে যাতে আমাৰ উচিত ন্যায় যাতে আমি পাওঁ এই বুলি আপোনাৰ তাতে আমাৰ অনুৰোধ।